কালী পূজা চাব গৈ আছোঁ আৰু আমাৰ ইয়াতে মানে কালী পূজা শেষে হোৱা নাই সৰভোগত 6 তাৰিখলৈকে আছে নৱেম্বৰৰ আৰু আজি নৱেম্বৰৰ 4 তাৰিখ আৰু 2 দিন আছে ভাবিলোঁ পূজাখন চাই আহোঁ যিহেতু ঘৰৰ ওচৰৰে পূজা তো আৰু এইবাৰ মই প্ৰথম চাম যিহেতু পূজা বিয়াৰ পিছত এইবাৰ প্ৰথম আৰু বিয়াৰ পিছতেতো কৰোণাৰ কাৰণে চব পূজা বন্ধ হৈ গৈছিল তো এইবাৰ মানে প্ৰথম পূজা চাম আৰু কেনেকুৱা হয় দেখা নাই আৰু আপোনালোককো মানে সৰভোগৰ পূজাখন কেনেকুৱা হয় তো আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। এতিয়া আমি পূজা আহি পালোঁ, এইখন প্ৰথম গেটখন হয় আৰু এতিয়া পূজাথলীলৈ সোমাই কেনে আমি এক্সপ' পাইছোঁ আৰু প্ৰত্যেকখন এক্সপ'তে অকণমান সোমাই আছোঁ, চাই আছোঁ কি আছে আৰু প্ৰত্যেকখন এক্সপ'তে একেই বস্তু প্ৰায় চবতে চ' তথাপি অলপ সোমাইছোঁ আৰু এতিয়া বাণিজ্য মেলাত আহিছোঁ আৰু চাওক কিমান কাপোৰ দেখিলে চব মানে মোৰ ল'ব লাগি আছে কিন্তু ল'ম বুলি অহা নাই চাওকচোন কিমান কাপোৰ আছে। আৰু মই আপোনালোকক কৈছিলোঁ লক্ষী পূজাৰ ভিডিঅ'টোত যে মই পূজাত আহিলে পাকঘৰৰ বস্তু কিবা নহয় কিবা লৈ মানে মই বহুত বেছি ভাল পাওঁ আৰু এতিয়া নলওঁ, যোৱাৰ টাইমত কিবা নহয় কিবা এটা লৈ যাম। আৰু এইখন পূজাৰ দ্বিতীয়খন গেট আৰু এইখন গেট নাপাওঁতে যে কিমান কেইখন এক্সপ'ত সোমালোঁ আৰু এয়া হৈছে লটাৰীৰ গাড়ী আৰু এইকেইখন গাড়ী যে কাৰ ভাগ্যত আছে। আমিও পিছে টিকেট কাটিছোঁ, প্ৰথমতে আহি খাইছোঁ এনেকৈ আমি খাই লৈছোঁ বাকীখিনি মানুহ দেখা যাব মানে মানুহ বহুত খাব নাপাব বাৰু সেইকাৰণে আগতে খাই লৈছোঁ। আৰু এইখিনি হৈছে সৰু ল'ৰা ছোৱালীবিলাকৰ ফটো উঠা ঠাই আৰু এইটোৱে হৈছে সৰভোগৰ কালী মন্দিৰ। ইয়াতে বহুত ডাঙৰকৈ কালী পূজা পতা হয় আৰু এয়া ভিতৰ ভাগ মন্দিৰটোৰ। আৰু এইফালে কেইটামান উঠিব লগা বস্তু আছে চ' আমি এতিয়া তৰাত উঠিব গৈ আছোঁ। এতিয়া আমি তৰাত বহি লৈছোঁ দুইজনে আৰু মই এইবাৰ প্ৰথমবাৰ তৰাত উঠিছোঁ। আৰু এইটো নাগৰদলা আৰু নাগৰদলাত উঠি মই বহুত বেছি ভাল পাওঁ, কিন্তু মিষ্টাৰে মোক উঠিব নিদিয়ে আৰু তেখেতেও নুঠে। टिकट काटिया जाना 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 प्लीज मैं नागो जाना क्यों मैं कता लग पिछड़ी दी आगे दरकार नहीं क्यों आगे যাও ও এটা দেরি হবো সা এখন ব্ল্যাঙ্কেট লো এখন ঠান্ডা দিন আহিল না
संजीवनी गाছ চাচোন চাচোন संजीवनी गाছ এনেকুৱা গাছ কিন্তু কেনেকুৱা হয় মানে চলি আহি যায় নহয় এনেকুৱা হয় নহয় বঢ়ি আছে গিলাচত থৈ দিবা মই নিছিলোঁ দুটা এনেকুৱা হৈ যায় আৰু মোৰ এযোৰ চেণ্ডেল ইমান বেছি ভাল লাগিছে কিন্তু দামটো ইমান বেছি কৈছে মানে দামটো এৰিয়ে নিদিয়ে তাৰ কাৰণে নল'লোৱে আৰু এইখন দোকানৰ পৰা বহুত কিবা কিবি বস্তু পাকঘৰত ব্যৱহাৰ কৰা মাক কিনি দিলোঁ আৰু ঘৰত অহাৰ টাইমত মায়ে এয়া ভোট জলকীয়াৰ পুলি 3ডাল লৈ ল'লে আৰু এতিয়া ময়ো ঘৰত অহাৰ টাইমত মোৰ মন পচন্দৰ এটা কাপোৰ সেট লৈ ল'লোঁ আৰু এইটা কাপোৰ সেট মই পূজাৰ পৰা লৈ আহিলোঁ কেনেকুৱা লাগিছে জনাবচোন মানে মোৰ বহুত বেছি ভাল লাগিছে ইয়াতে মানে গাখীৰ চাহ দিলেও বহুত বেছি ভাল লাগিব আৰু লাল চাহ দিলেও ভাল লাগিব তো এইটো লৈ আহিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে আজি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ